হে গাইজ বিহুৰ আয়োজন কেনেকুৱা চলিছে আমিও বিহুৰ আয়োজন অলপ চলপকৈ চলাই দিছোঁ দিয়ক আৰু এয়া আমি বৰা চাউলৰ গুড়া খুন্দি আছোঁ মই ঢেঁকি দিছোঁ মা চালি দিছে তেতিয়ানে জল্দি হ'ব হয়নে নহয় গাইজ কওকচোন কথাটো আৰু এতিয়া মই নাৰিকল চুকি আছোঁ নাৰিকলখিনি কিছুমানে মিক্সিত কাটি কিনেও মানে সেনেকৈ গুড়া কৰে মই কিন্তু এনেকৈ চুকিছোঁ কাৰণ মোৰ মানে নাৰিকল চুকাত স্পীডটো আছে আগতেও চুকো সেইকাৰণে অভ্যাস আছে যিহেতু সেইকাৰণে এনেকৈ চুকিছোঁ এতিয়া নাৰিকল চুকাৰ পিছত এইখিনি ভাজি ল'ব লাগিব সেইটোতো জানেই দিয়কচোন তো এইখিনি ভাজি ল'ম মই গুড়েদি ভাজিম সেইকাৰণে মোৰ অলপমান ৰঙাও হ'ব তো হ'লেও ভাল লাগে দিয়ক গুড়েদি ভাজিলে ভাল লাগে গুড়েদি এইখিনি ভাজি পেলাই মই পিঠা এখন বনাম এতিয়া মই পিঠা বনাই আছোঁ কেনেকুৱা হৈছে পিঠাকেইখন ক'বচোন গাইজ ভাল হৈছেনে নাই 4খন হ'ল আৰু বনাই আছোঁ চাই থাককচোন পিঠাকেইখন ভাল হৈছেনে নাই ক'ব সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে যেন ভোগালী বিহুটো নিজৰ বিচৰা ধৰণে নিজৰ মানুহৰ লগত ভালদৰে পাৰ কৰে তাকে আশা কৰিলোঁ আৰু মোৰ পিঠাকেইখন বনাই আছোঁ হোৱা নাই কেনেকুৱা হয় ক'বচোন আৰু এতিয়া মই নাৰিকলৰ পিঠা বনোৱা শেষ হ'ল ইয়াৰ পিছত মই তিলৰ পিঠা বনাম আৰু তিলৰ পিঠা এখন বনোৱা হোৱাৰ পিছত মই তিলৰ লাড্ডু বনাম তাৰপিছত নাৰিকলৰ লাড্ডু বনাম আৰু তেল পিঠা বনাম সেইবোৰ ইমানবোৰ ভিডিঅ'ত যিহেতু দেখুৱাব পৰা নাযায় সেইকাৰণে তো এইখিনিকে দেখাই দিলোঁ এতিয়া মই বগৰী খাওঁ বাই